তোমার আধাম হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মিণ্টু এণ্ড অল ফ্ৰেণ্ডছলৈ। আৰু বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ, অৰ্থাৎ মই ৰাসৰ পৰা ভিডিঅ' দিব পৰাই নাছিলোঁ, মানে কলেজ গৈছিলোঁ তো ভিডিঅ' দিব পৰা নাই। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। আজি অলপ ভিডিঅ'টো ইউনিক হ'বলৈ গৈ আছে, কাৰণ কৰোণা আছিল, চ' সেই 2 বছৰ কোনো থিয়েটাৰ অহা নাছিল। আৰু এইবাৰ 6ত আহিছে থিয়েটাৰ, আৰু সেই থিয়েটাৰখনৰ নাম হৈছে ইতিহাস থিয়েটাৰ। আৰু আজিকালি মানুহৰ মৰমবিলাক কমি গৈছে গাইজ, তো আজি আমি মৰম বিচাৰি যাম, অৰ্থাৎ আৰু আজি নাটকখনৰ নাম হৈছে মৰম বিচাৰি যাওঁ ব'লা। তো আজি আমি সেই নাটকখন চাবলৈ গৈ আছোঁ। আৰু ইয়াত আছে এগৰাকী বিশিষ্ট অভিনেতা, তেখেতৰ নাম হৈছে মৃদুল ভূঞা ছাৰ, আৰু তেখেতে ইয়াত সুন্দৰ অভিনয় কৰিব। তো ভিডিঅ'টো একদম এণ্ডিঙলৈ চাই থাকিব, আৰু মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, লগতে কলা কুকুৰীসকলৰ লগতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো এণ্ডিঙলৈ চাই থাকিব। ইয়াতে টিকট বিতৰণ কৰি থকা হৈছে। লাহে লাহে দৰ্শকসমূহ আহিবলৈ আৰম্ভ কৰিছে। তো ফ্ৰেণ্ডছ, চিনেমাটো আমি বহুত চাই থাকোঁ, মানে চিনেমাবিলাক চাই ভালে লাগে। বন্ধু চালোঁ, ৰিচেণ্টলি বন্ধু চালোঁ, আৰু বিভিন্ন ধৰণৰ চিনেমা চাই থাকোঁ। কিন্তু থিয়েটাৰৰ ফিলিংছটো অলপ বেলেগ হয়, কাৰণ থিয়েটাৰত কোনো ৰিটেক ল'ব নোৱাৰি। যি মঞ্চত কৰা হয় সেইটোৱে ডাইৰেক্ট মানে সকলো দৰ্শকৰ লগত কৰা হয়। ভুল হ'লেও মানে তাত প্ৰব্লেম হৈ যায়। চ' বিভিন্ন ধৰণৰ তেওঁলোকে কাৰিকৰী কামতো বিভিন্ন মানে কষ্ট হয় থিয়েটাৰত। চ' থিয়েটাৰত অলপ কষ্ট আছে গাইজ, আৰু সেইবাবে আমি এতিয়া গৈ আছোঁ থিয়েটাৰ চাম, আৰু কেনেকুৱা লাগে কম। ফ্ৰেণ্ডছ, এতিয়া আছোঁ মই মঞ্চৰ পিছফালে। এতিয়া মঞ্চৰ পিছফালে অকণমান আপোনাৰ দৃশ্য মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু বহুতো মানুহৰ সমাগম হৈছে, মই দেখিছোঁ বহুত মানুহ আহিছে আৰু থিয়েটাৰ চাবলৈ, যিহেতু 2 বছৰৰ মূৰত যি থিয়েটাৰ আহিছে। ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ ইয়াত, যুগৰ কামসমূহ ইয়াতে হ'ব। আপোনালোকক মই দেখুৱাই আছোঁ একেবাৰে ভালদৰে। দাদা, কালি কেনেকুৱা লাগিল আপোনালোকৰ? ইয়াৰ পৰাই মিউজিকৰ কামসমূহ পৰিচালিত হয়। ইয়াতে পেড, কীবৰ্ড এইবিলাক আছে, আৰু ইয়াৰ পৰা মিউজিকৰ কামসমূহ নিয়ন্ত্ৰণ কৰা হয়। আপোনালোকে ভালদৰে চাই লওক এবাৰ, মই আপোনালোকক দেখুৱাই দিছোঁ। ফ্ৰেণ্ডছ, এয়া হৈছে দাদা। আপোনালোকে ইয়াত কি চাহ তাহ বনাই আছে নেকি? দাদা নহয়, লোকেশ্বৰ। লোকেশ্বৰ নেকি আপোনাৰ নাম? বাৰু লোকেশ্বৰ দা বুলিয়ে মাতিছোঁ। আপোনালোকে ইয়াত কি চাহ তাহ বনাই আছে নেকি? মই বনা নাই, বনা মানুহ আছে। হয়, আৰু ইয়াতে মানে চাহৰ খাবহে আহিছে নেকি আপুনি? ইয়াত মানে কামবিলাক চলি আছে ফ্ৰেণ্ডছ। ইয়াত এনেকুৱাকৈ চাহ তাহ বনোৱা এইবিলাক কাম চলি আছে। এতিয়া আমি অকণমান গ্ৰীণ ৰুমৰ ফালে যাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, এতিয়া গ্ৰীণ ৰুমৰ ভিতৰত থিয়েটাৰ অভিনেতাসকলে মেকআপ কৰাত ব্যস্ত হৈছে, লগতে ড্ৰেছ কৰাত ব্যস্ত হৈছে এওঁলোকে। ইয়াৰ পিছতে নাটক পৰিৱেশন কৰিব। সকলে মঞ্চত উঠাৰ আগতে ঈশ্বৰক সেৱা কৰি লয় ইয়াত। ফ্ৰেণ্ডছ, এয়া মোৰ লগত আছে দাদা। আমাৰ দাদা, আপোনাৰ নামটো কৈ দিব দৰ্শকসকলক। হয়, আপুনি গ্ৰীণ ৰুমৰ ড্ৰেছৰ লগত জড়িত নেকি? আপুনি ড্ৰেছৰ কামবিলাক কৰিছে, আৰু এতিয়া মৃদুল ছাৰ আহি পাইছে নে? এতিয়া আপোনালোকে কাম কৰি কেনেকুৱা লাগিছে 6ত আহি? বেয়া পোৱা নাই, ভালে পাইছে। ভালে লাগিছে, ধন্যবাদ। তো ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ এয়া যে লাইটবিলাক জ্বলি আছে, মেইন লাইটিঙৰ মানুহৰ লগতে আছোঁ আমি। আৰু আপোনাৰ নামটো পৰিচয়টো দি দিব। মোৰ নাম সুমন দাস। হয়, আৰু আপুনি এইবিলাক কাম যে কৰি আছে, কেনেকুৱা অনুভৱ হয়? মানে অনুভৱ বিশেষকৈ আমি কি ক'ম, মানে কৰি কিনে আপুনি এবাৰ থাকিলে গম পাই যাব। আৰু আপোনালোকৰ মানে অকণমান যদি চেঞ্জ হৈ যায়, অলপ মানে প্ৰব্লেম হৈ যাব পাৰে। চ' আপোনালোকৰ কামটো বিৰাট ৰিক্সি হয়। কামটো ৰিক্সিটো তথাপি আপোনালোকে ইমান ধুনীয়াকৈ মানে কৰি আছে কামটো, বিৰাট ভাল লাগিছে। হয়, আৰু চবকে মানে ছাপোৰ্ট কৰিব লাগে, মানে ভাল লাগে আপোনালোকে যে কামটো কৰি আছে। আপোনালোকৰ বাবে মানে অভিনেতাসকলে যিখিনি সহায় পাইছে। ভাইটিৰ ইউটিউবৰ চেনেলৰ দ্বাৰা মই এটাই ক'ব বিচাৰোঁ, সকলোৱে দৰ্শকে আমাক হেল্প কৰক, আমাক সহায় কৰক। থিয়েটাৰক সহায় কৰক। লগতে দৰ্শক মানে সকলোকে জনাইছোঁ আৰু যাতে আমাক সহায় কৰে। হয়, ধন্যবাদ। আপোনাৰ লগত কথা পাতি বহুতেই ভাল লাগিল। ফ্ৰেণ্ডছ, এতিয়া আৰম্ভ হৈ গ'ল থিয়েটাৰ। মই আপোনালোকক কিছুমান বিশেষ মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিম। গোটেইখিনি মই কপিৰাইট ক্লেইমৰ বাবে মই দেখুৱাব নোৱাৰিম, ক্ষমা কৰি দিব।
ফ্ৰেণ্ডছ মই টিকট লৈ ধুনীয়াকৈ বহি থিয়েটাৰ চাই আছিলোঁ আৰু বহুতে ভাল লাগিছিল। মোর হোৱা তোমাৰো হম ভাল পোৱা ভগাই লম আধা তোমার আধা মোর কোনো নাই তোমাৰ বাহিৰে বলা যাওঁ পুলিচে বিচাৰি অহাগতে ইয়াৰ পৰা পলাই যাওঁ ভদ্ৰ সমাজৰ পৰা সভ্য সমাজৰ পৰা বহু দূৰলৈ য'ত বিচাৰি পোৱা হয় সঁচা থিয়েটাৰ শেষ হৈ গ'লে চকীবিলাক খালী খালী দেখিছে এতিয়া মানুহবিলাক গ'ল। ফ্ৰেণ্ডছ এতিয়া সকলোৱে মৃদুল ছাৰ আৰু শৰ্মিষ্ঠা বাৰ সৈতে ফটো উঠিবলৈ অপেক্ষা কৰি আছে, চেল্ফি উঠি আছে আৰু তেওঁলোকৰ অভিনয় সঁচাই বহুতে ভাল হৈছে। নাটকখন চাই বহুতে ভাল লাগিল। এতিয়া ময়ো ফটো উঠিছোঁ, আপোনালোকে স্ক্ৰীণত চাই লওক। এতিয়া দেখিছে আপোনালোকে বহুত মানুহৰ ভিৰ হৈছে, গাড়ীবিলাক ওলাই আছে। মই এতিয়া অকণমান ৰখিছোঁ। এইমাত্ৰ মই তাৰ পৰা আহিলোঁ গ্ৰীণ ৰুমৰ পৰা আৰু মই মৃদুল ভূঞা ছাৰ আৰু শৰ্মিষ্ঠা বাৰ লগত ফটো উঠি আহিলোঁ। দুয়োজনৰে অভিনয় বহুত ধুনীয়া হৈছে আৰু মই কৈছিলোঁ আপোনালোকক ৰিভিউ এটা দিম বুলি। বহুতে ধুনীয়া পাইছোঁ মই 10 আউট অফ 10 দিছোঁ মই। মোৰ চাইটো বিৰাটেই ভাল লাগিছে। তো যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, জয় অসম আৰু নতুন নতুন ভিডিঅ' পাই থাকিব।